যে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি মানে বড়োলেণ্ডত আৰম্ভ হৈছে বুলি, কিন্তু গণতন্ত্ৰটোতো পৰিয়াল কেন্দ্ৰিক হ'ব নোৱাৰে। ইয়াত ৰাইজে ৰজা, গতিকে UPPL সদায় ৰাইজৰ লগত আছে, কমন মানুহৰ লগত আছে। UPPL সদায় ৰাইজৰ লগত থাকিব, কাৰণ UPPLৰ কাৰণে পাব্লিকে ফাৰ্ষ্ট, ৰাইজে ফাৰ্ষ্ট। আৰু কোনোবাই যদি ইয়াতে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰিব বিচাৰিছে, এইটো গণতান্ত্ৰিকভাৱে কোনো এইটো একচেপ্ট নকৰিব। আৰু আজিৰ সময়ত বড়োলেণ্ডৰ অন্তত ইয়াৰ প্ৰয়োজন নাই। আপোনালোকে নিউজটো বনাই আছে, দেখা পাই আছো মই। বলক, এইটো ইছ্যুটো এতিয়া এই সময়ত প্ৰাসংগিক হৈ থকা নাই। কাৰণটো হৈছে অলৰেডি ষ্টেট গভৰ্ণমেণ্টে ৰিপৰ্ট দিলে, ইয়াৰ ওপৰত ট্ৰাইবেল অৰ্গেনাইজেশ্যন, অনাৰ ট্ৰাইবেল অৰ্গেনাইজেশ্যন বিচাৰা নিবিচাৰা চবে বিভিন্ন স্থিতি লৈ পেলাই কাম কৰি আছে। আমি যিকোনো সমস্যাবিলাক স্থায়ী সমাধান বিচাৰোঁ, অস্থায়ীভাৱে সমাধান কৰি পেলাই সাপটো মাৰিব বিচাৰি মানে নেঙুৰত কোবাই বিষ ৰাখি থোৱাটো আমি নিবিচাৰোঁ। জাতি জনগোষ্ঠীক যাতে কোনো কষ্ট নাপায়, সকলো জাতি জনগোষ্ঠীয়ে কনভিন্স হোৱাকৈ কিবা সূত্ৰ ওলাই পেলাই সমস্যাবিলাক সমাধান কৰিব লাগে। 6 মাহৰ কাৰণে আমাৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশন যোৱাকালি আৰু আজি আমি মচলপুৰত অনুষ্ঠিত কৰিলোঁ। আৰু আজি শেষ কাৰ্যসূচী হিচাপে মুকলি সভা আৰু সাংস্কৃতিক যাত্ৰা আছিলে। আৰু সাংস্কৃতিক যাত্ৰাৰে আমি এইটো সমাপ্ত কৰিম। আৰু সাংস্কৃতিক যাত্ৰা এই কাৰণে লৈছোঁ যে বড়োলেণ্ডত 26টা জনগোষ্ঠীৰ বহুত এটা কালাৰফুল কালচাৰ আমি সদায় দেখিবলৈ পাইছোঁ। এই সংস্কৃতিটো সদায় বড়োলেণ্ডত জীয়াই ৰাখিব লাগিব। সেইকাৰণে UPPL দলে যিহেতু সকলো জাতি জনগোষ্ঠীক শ্ৰদ্ধা কৰে, জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি শ্ৰদ্ধা কৰে, সেইকাৰণে আজি সাংস্কৃতিক আমি ৰেলীটো লৈছোঁ। আমাৰ 2 দিনীয়া কাৰ্যসূচী আৰু প্ৰতিনিধি সভাত আমি কিছুমান কথা ঠিক কৰিলোঁ যে অহা 26ৰ নিৰ্বাচনত আমি বড়োলেণ্ড অঞ্চলত শক্তিশালী ৰূপত আমি অংশগ্ৰহণ কৰিম। আৰু বড়োলেণ্ডৰ বাহিৰত কিছুমান সমষ্টিত আমাৰ দল গঠন হৈছে আৰু সেই অঞ্চলবিলাকতো আমাৰ প্ৰাৰ্থী ওলাইছে। কিন্তু ইয়াৰ কাৰণে আমাৰ বিবেচনা কৰিবলৈ, আলোচনা কৰিবলৈ আৰু কাৰ লগত এলায়েন্স হ'ব নহ'ব, আমি কাৰ লগত থাকিম, আমাৰ লগত কোনে থাকিব, এই কথাবিলাক বিবেচনা কৰিবলৈ আমাৰ UG ব্ৰহ্ম ডাঙৰীয়া মন্ত্ৰী আৰু ৰবীন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া সাংসদ তেখেতসকলৰ নেতৃত্বত এটা কমিটি গঠন কৰি দিয়া হৈছে। ইয়াৰ ওপৰত অতি শীঘ্ৰে এটা সিদ্ধান্ত হ'ব। ইয়াৰ লগে লগে বড়োলেণ্ডত পুনৰ যিটো হিংসাৰ এটা পৰিৱেশ আজি ৰিপিট হৈছে, এইটো আমি দুখ প্ৰকাশ কৰিছোঁ। কিন্তু যোৱা 5টা বছৰত UPPLে সংখ্যাগৰিষ্ঠ নাছিল যদিও আমি শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। আৰু এই ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আমাক সহায় কৰিছিলে, আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। অনাগত দিনত বড়োলেণ্ড অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ নাগৰিকে যাতে সদায় নিৰাপদে জীৱন যাপন কৰিব পাৰে, ইয়াৰ কাৰণে UPPL দলে আমি কাম কৰি যাম। তৃতীয় কথা, আমি SRৰ ওপৰত আলোচনা কৰিছোঁ, যি স্পেচিয়েল ৰিভিজন হৈ আছে। তাত আমাৰ কথাটো এটাই যে কোনো প্ৰকৃত ভাৰতীয় নাগৰিকে যাৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ বয়স হৈছে, কোনো যাতে বঞ্চিত নহয় আৰু বঞ্চিত হোৱাটো আমি নিবিচাৰোঁ। ইয়াৰ কাৰণে আইনগতভাৱে, সাংবিধানিকভাৱে চৰকাৰৰ বিভিন্ন কৰ্তৃপক্ষৰ লগত বা কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ লগত আমাৰ হেঁচা প্ৰয়োগ কৰিবলৈ আমি কাম কৰিম। এই সিদ্ধান্তটো আমাৰ লোৱা হৈছে। আৰু অনাগত দিনত আমাৰ বড়োলেণ্ড অঞ্চলৰ বিভিন্ন উন্নয়নৰ কাম কাজবিলাক আজি যিটো মানে BPF ডাইভাৰ্ট কৰিব বিচাৰিছে, সেইটো আমি কেতিয়াও সমৰ্থন নকৰোঁ। গতিকে বড়োলেণ্ডৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে, বড়োলেণ্ডৰ মহিলাসকলৰ কাৰণে, যুৱ যুৱতীৰ কাৰণে, খেতিয়কৰ কাৰণে, সকলো শ্ৰেণীৰ কাৰণে প্ৰথম বড়োলেণ্ডত আমিয়ে UPPL চৰকাৰে ফ্লেগশ্বিপ প্ৰগ্ৰাম আৰম্ভ কৰিছিলে। 10টা কাউন্সিলত ক'তো কৰা নাই, প্ৰথম আমি আৰম্ভ কৰিছিলে। গতিকে সেই ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক কণ্টিনিউ কৰাৰ কাৰণে আমি আহ্বান কৰিম। আৰু সেই ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাকে বিভিন্ন শ্ৰেণীক যথেষ্ট সহায় কৰিব, সেইটো আমি বিচাৰিছোঁ। আৰু ইয়াৰ লগে লগে অসমৰ যিহেতু নিৰ্বাচন, অসমত বহুত ইছ্যু আছে, এই ইছ্যুবিলাক লৈ পেলাই UPPLে নেক্সট নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম।